সৰস্বতী দেৱী ওম ভাৰত মাতাৰ চৰণত মই সশ্ৰদ্ধ প্ৰণিপাত আৰু শতকোটি প্ৰণাম জনাইছোঁ। আজি আমাৰ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ অন্তৰ্গত আমাৰ শংকৰদেৱ শিশু নিকেতন বিদ্যা নিকেতনবোৰত অসমত যিমান নিকেতন আছে, আমাৰ বিদ্যাভাৰতীৰ কাৰ্যকৰ্তাসকলে এটা সুচিন্তন কৰি এই বছৰ আমাৰ উৎকৰ্ষ মহোৎসৱৰ ব্যৱস্থা কৰাৰ কাৰণে আৰু চিন্তন কৰাৰ কাৰণে এই ব্যক্তিসকলক মই আন্তৰিক ধন্যবাদ তথা সহস্ৰ নমন জনাইছোঁ। আজি বিদ্যাভাৰতীৰ দ্বাৰা পৰিচালিত অসমৰ যিমান নিকেতন আছে, এই ফেব্ৰুৱাৰী মাহৰ 4, 5 আৰু 6 তাৰিখ প্ৰতি নিকেতনত আমাৰ উৎকৰ্ষ মহোৎসৱৰ যি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাপনা মতে আজি আমাৰ গোলকৰ সংকুলৰ যি 12খন নিকেতন আছে, সেই নিকেতনবোৰত আজি উৎকৰ্ষ মহোৎসৱ ব্যৱস্থা ৰাতিপুৱা বন্দনাৰ পৰা আবেলি ৰাষ্ট্ৰগীতলৈকে আমাৰ যি দৈনন্দিন কাৰ্যক্ৰম চলিব, তাতে আমাৰ বিদ্যাভাৰতীৰ কাৰ্যকৰ্তাসকলে প্ৰতি নিকেতনত আমাৰ 5 গৰাকীকৈ সন্মানীয় মান নিৰূপক দল এটা গঠন কৰি দিছে। আৰু সেইমতে অসমে আমাৰ যি মান নিৰূপক দল আমাৰ নিকেতনলৈ আজি আহি পাইছে, তেখেতসকলৰ চৰণত মই প্ৰণিপাত জনাইছোঁ আৰু প্ৰথমতে মই সুস্বাগতম জনাইছোঁ। আমাৰ বন্দনা 9:15 বজাত। যি কি নহওক, আমি এতিয়া আমাৰ এই মান নিৰূপক দলক মই পৰিচয় কৰাই দিছোঁ। প্ৰথমতে মই পৰিচয় কৰাই দিছোঁ, আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ সন্মানীয় শিক্ষাবিদ শ্ৰীযুত দীপেন্দ্ৰ নাথ দাস মহাশয়। এখেতৰ ঘৰ ছত্ৰশাল। এখেত ছত্ৰশাল ছোৱালী এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হিচাপে কাৰ্যৰত আছিল। বৰ্তমান এখেত বহুতো সামাজিক কামৰ লগত জড়িত। এখেতক আজি আমাৰ নিকেতনত পাই সঁচাকৈ আমি ধন্য মানিছোঁ। এখেতক এই চেগতে এখন ফুলাম গামোচাৰে আমাৰ নিকেতনৰ 9ম শ্ৰেণীৰ ছাত্ৰী ডিম্পল প্ৰধানীয়ে আমাৰ এই সন্মানীয় দীপেন্দ্ৰনাথ দাস মহাশয়ক সম্বৰ্ধনা জনাবলৈ মই ডিম্পল প্ৰধানীক আহ্বান জনাইছোঁ আৰু অৰ্পিতা আৰু অনামিকা বেপাৰী বাইদেউ এই কাৰ্যত সহায় কৰিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ আমাৰ ডিম্পল প্ৰধানী। এতিয়া ইয়াৰ পিছত মই পৰিচয় কৰাই দিছোঁ। আমাৰ মাজৰ পৰিচালনা সমিতিত আছে তেখেত মাননীয় অমল সেন মহাশয়। এখেতৰ ঘৰ পাবৰচৰা। এখেত বিশিষ্ট সমাজকৰ্মী, বহুতো সামাজিক কামৰ লগত জড়িত। এখেতক আজি আমাৰ নিকেতনৰ বন্দনাবেদীত প্ৰতি প্ৰজ্বলন কৰাৰ কাৰণে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আৰু এখেত আমাৰ নিকেতনত আহি পোৱাৰ কাৰণে মই সঁচাকৈ তেখেতক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ 9ম শ্ৰেণীৰ ছাত্ৰী তনুশ্ৰী ৰায়ক মই আহ্বান জনালোঁ। ধন্যবাদ তনুশ্ৰী ৰায়ক। তৃতীয়তে মই পৰিচয় কৰাই দিছোঁ আমাৰ যি মান নিৰূপক দল, এই মান নিৰূপক দলৰ আৰু এগৰাকী অতিথি আমাৰ মাজত আহি পাইছে। তেখেত হ'ল আমাৰ জ্যেষ্ঠ আচাৰ্য, ছত্ৰশাল শংকৰদেৱ শিশু নিকেতনৰ জ্যেষ্ঠ আচাৰ্য হিচাপে ছত্ৰশাল নিকেতনত 2005 চনৰ পৰা আচাৰ্যৰ দায়িত্ব পালন কৰি আছে আৰু বহুতো সামাজিক কামৰ লগত জড়িত বাইদেউ মাননীয়া শ্ৰীমতী কমল প্ৰিয়া দাস। সকলোৱে কম বেছি পৰিমাণে জানে আমাৰ এই কমল প্ৰিয়া বাইদেউ
ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ বৰ্ষা ৰাণী ৰায় নৱম শ্ৰেণীৰ ছাত্ৰী মই আহ্বান জনাইছোঁ। সোনকালে আহিব লাগে। শাৰীৰিক তালিকাৰ এক ক্ৰুজ ধন্যবাদ আমাৰ বৰ্ষা ৰাণী ৰায়। এতিয়া মই পৰিচয় কৰি দিব ওলাইছোঁ আমাৰ নিকেতনলৈ আহি পাইছে মান নিৰূপক দলৰ প্ৰাক্তন ছাত্ৰী অতি মৰমৰ শ্ৰী কল্পনা বালা ৰায়। এই কল্পনা বালা ৰায় ছত্ৰছাল শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন ছাত্ৰী, বৰ্তমান আচাৰ্য পদত আছে ছত্ৰছাল নিকেতনত। ভাল লাগিছে আমাৰ এই ছাত্ৰী, আমাৰ এই আচাৰ্য, আমি গৌৰৱ অনুভৱ কৰিছোঁ। এই হিচাপতে আমাৰ এই মৰমৰ ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰী সোণালী ৰায়ক মই আহ্বান জনালোঁ। শাৰীৰিক তালিকাৰ দুই ক্ৰুজ ধন্যবাদ আমাৰ সোণালী ৰায় ছাত্ৰী। ইয়াৰ পিছত মই পৰিচয় কৰাই দিছোঁ আমাৰ এই নিকেতনৰ পৰিচালনা সমিতিৰ উপ সভাপতি আমাৰ মাজত আজি আছে। এই উপ সভাপতিদেৱ সন্মানীয় মৃণালকান্তি পাল মহাশয়। এখেতৰ ঘৰ আগমনিতে, আমাৰ নিকেতনৰ ওচৰতে, বেছি দূৰ নহয়। এখেত প্ৰাক্তন প্ৰধান শিক্ষক লোহাজানী ME স্কুলৰ এখেত প্ৰাক্তন প্ৰধান শিক্ষক আছিল। এখেত আমাৰ নিকেতন পৰিচালনা সমিতিৰ মাননীয় উপসভাপতি। আমাৰ নিকেতনৰ প্ৰতিটো কাৰ্যক্ৰমতে তেখেতে বৰ উৎসাহেৰে আমাক সহায় কৰে। এখেতক এখন এই হিচাপতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰী হৰ্ষিতা ৰায়ক মই আহ্বান জনাইছোঁ। ওপৰ তালিকাৰ দুই ক্ৰুজ আমাৰ এই সম্বৰ্ধনা পৰ্ব ইয়াতে সামৰণি মাৰিলোঁ। আমাৰ অতিথি 4গৰাকী আৰু আমাৰ নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি আজি আমাৰ মান নিৰূপক দলৰ লগত আমাক অলপ সময় দিব। এতিয়া যদি আমাৰ সন্মানীয় অতিথিসকল, মান নিৰূপক দলৰ অতিথিসকল ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে কিবা দুআষাৰ ক'ব খোজে, যদি দুআষাৰ ক'ব খোজে, নহ'লে আমাৰ বন্দনা গালাংকৈ ইয়াতে। ঠিক আছে, নমস্কাৰ। প্ৰথমতে ইয়াত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ উপসভাপতি মহোদয়, আমাৰ মাননীয় প্ৰধান আচাৰ্য মহোদয়া, মোৰ অতিকে প্ৰিয় আচাৰ্যসকল, লগতে শ্ৰদ্ধাৰ অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মোৰ মান নিৰূপক দলৰ বিশিষ্ট অতিথিসকল, মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ, আজি আমাৰ বিশেষ অলপ নিকেতনত কিবা অসুবিধা হৈছে, সেইকাৰণে আমাৰ দেৰি হৈছে আহোঁতে। আপোনালোকে আমাক সকলোৱে ক্ষমা কৰি দিয়ে। যিয়ে নহওক, আজিৰ দিনটো খুব ভালভাৱে পাৰ হওক, আমি এইখিনিয়ে কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। শাৰীৰিক তালিকাৰ দুই ক্ৰুজ Sir, Daksa. Hello. Daksa. Rikabgan Bisrama. Shababadi Bisrama. Asajagan Bisrama. Badragan Bisrama. Angkur Mugosani. Ardhavita. Purachana. Nalam Sani. Purachana.